हेलो फ्रेंड्स मैं আপোনালোকলৈ লৈ আহিছো এটা নতুন ভিডিও। আজিৰ ভিডিওটোত মই হালমইনা হোৱাৰ কাৰণ লক্ষণ আৰু কেনেকৈ আমি ভাল কৰিব পাৰি সেই বিষয়ে ঘৰুৱা কিছুমান উপায় দিম আৰু হালমইনা হলে কি কি খাব লাগে আৰু নালাগে সেই বিষয়ে অৱগত কৰাম। তেনেহলে আহক ফ্ৰেন্ডস আমি ভিডিওটো আৰম্ভ কৰো। হালমইনা হোৱাৰ কাৰণসমূহ হ'ল হস্তমৈথুন, টোপনি ক্ষতি, শৰীৰৰ দূষিত পদাৰ্থবোৰ বাহিৰলৈ ওলোৱাত কোনো প্ৰকাৰৰ বাধা পৰিলে, শুক্ৰকোষত অধিক শুক্ৰ জমা হলে, অধিক স্বপ্নদোষ হলে, বীৰ্য ওলোৱা জোৰেৰে বন্ধ কৰিবলৈ চেষ্টা কৰিলে, দুশ্চিন্তা কৰিলে হালমইনা হয়। ইয়াৰ লক্ষণসমূহ হ'ল মুখমণ্ডলত সৰু সৰু ফোঁহা উঠে, কেতিয়াবা শৰীৰৰ আন ঠাইতো হ'ব পাৰে। প্ৰথমে ছাল ৰঙা হৈ ফোঁহাৰ দৰে উঠি আহে আৰু পিছত বিষ হয়। পকিলে ফোঁহাবিলাক চেপিলে বগা শাল একোডালকৈ ওলায়। হালমইনা সাধাৰণতে যুৱক-যুৱতীসকলৰহে হোৱা দেখা যায়। হালমইনা ভাল কৰিবলৈ হলে আমি কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰোঁ। প্ৰথমতে পকা অমিতা পিহি মুখত ঘঁহিলে হালমইনা নোলায়। দ্বিতীয়তে মচুৰ দাইল ঘিউত ভাজি তাক বটি এয়া গাখীৰৰ লগত মিহলি কৰি মুখত কিছু সময় প্ৰলেপ দিলে হালমইনা ভাল হয়। তৃতীয়তে গোল নেমুৰ ৰস ৰাতিপুৱা সুদা পেটত আৰু ৰাতি শোৱাৰ আগতে খাব লাগে আৰু গোল নেমু এটা খালি মুখত সানিব লাগে। চতুৰ্থতে সৰিয়হ 20 গ্ৰাম মান বটি লগালে হালমইনা ভাল হয়। ইয়াৰ পৰা হাত সাৰিবৰ কাৰণে আমি কিছুমান খাদ্য খাব লাগে আৰু কিছুমানৰ পৰা বিৰত থাকিব লাগে। ৰাতিপুৱা যথেষ্ট পৰিমাণৰ ঠাণ্ডা পানী খাব লাগে। আমলখি, গাখীৰ, সুমথিৰা টেঙা, ৰবাব টেঙা, গোল নেমু, কাজি নেমু উপকাৰী। লঘু পাকি আহাৰ খাব লাগে। গুৰুপাকি খাদ্য ঘিউ আৰু ঘিউত বনোৱা আৰু তেলত বনোৱা বস্তু খাব নালাগে। গতিকে ফ্ৰেন্ডস ভিডিওটো ইমানেই। আপোনালোকে ভিডিওটো যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব।